নমস্কাৰ মই হজয় দলে সকলোকে হাজিৰ অইন এটা ক্লাছলৈ স্বাগতম জনাইছো। আজিৰ ক্লাছত আমি আলোচনা কৰিম আপকামিং হেডিয়াৰি গ্ৰেড 4 এক্সামটোৰ কাৰণে স্পৰ্টৰ লগত ৰিলেটেড মোষ্ট ইম্পৰ্টেণ্ট কিছুমান বিষয়বস্তু আলোচনা কৰিম। তাৰ উপৰিও কোনটো স্পৰ্ট বা কোনটো গেম কোনখন দেশৰ বা কান্ট্ৰি নেশ্যনেল স্পৰ্ট হয় তাৰ লগতে এই স্পৰ্টসমূহৰ লগত জড়িত কাপ বা ট্ৰফিজ সমূহৰ সম্পৰ্কীয় আলোচনা কৰিম। সো এটো যে লাষ্টলৈকে চাব আৰু ক্লাছৰ ফিডবেকটো আপোনালোকে মোক কমেন্ট সেকশনত দিবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছো আজিৰ ক্লাছৰ মূল বিষয়বস্তুলৈ। ইয়াতে আছে কান্ট্ৰি, ইয়াতে নেশ্যনেল স্পৰ্ট বা কোনটো গেম কোনখন দেশৰ নেশ্যনেল গেম হয় এইটোৰ বিষয় ইয়াতে মই দিছো। তাৰ পিছতে কাপ এণ্ড ট্ৰফিজ। প্ৰথমতে চাইছো অষ্ট্ৰেলিয়াৰ যদি নেশ্যনেল স্পৰ্ট বা ৰাষ্ট্ৰীয় খেল বা নেশ্যনেল গেম কি হয় তেতিয়াহ'লে ক্ৰিকেট হ'ব। আৰু ক্ৰিকেটৰ লগত জড়িত খুব এটা বিষয় আমাৰ এক্সামসমূহত সুধি থাকে, এয়া হৈছে ৰঞ্জি ট্ৰফি আৰু এছিয়া কাপ। এতিয়া এছিয়া কাপটো অকলেই ভাবে যে ফুটবলৰ সৈতে জড়িত বুলি। একচুৱেলি এছিয়া কাপটো ক্ৰিকেটৰ সৈতে জড়িত আৰু CK নাইডু ট্ৰফি, কোচ বেহাৰ ট্ৰফি, এই গোটেইখিনি বিষয়বস্তু বিভিন্ন এক্সামত সুধে কোনটো ট্ৰফি কোনটো খেলৰ সৈতে জড়িত। সাপোজ ধৰি লোৱা ৰঞ্জি ট্ৰফি কোন তলৰ কোনখন ক্ৰীড়াৰ সৈতে জড়িত, সো তেতিয়াহ'লে ক্ৰিকেট হ'ব। কানাডাৰ যদি আমি নেশ্যনেল স্পৰ্ট চাওঁ তেতিয়াহ'লে লক্ৰেছ হ'ব। ঠিক তেনেকৈ চাইনাৰ যদি আমি নেশ্যনেল স্পৰ্ট চাওঁ দেন ইট উইল বি টেবল টেনিছ। আৰু টেবল টেনিছৰ লগত এছ'চিয়েটেড কাপ বা ট্ৰফিজ হৈছে কাৰ্ভলিয়ানছ কাপ, জয়ালক্ষ্মী। এই ফ্ৰয়েনটো বহুত ইম্পৰ্টেণ্ট। জয়ালক্ষ্মী ট্ৰফি কোনটো স্পৰ্টৰ সৈতে এছ'চিয়েটেড হয় বা জড়িত হয় তাৰ বিষয়ে সোধে। চ' ছুৱেটলিংছ ট্ৰফি এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। তাৰ পাছতে ইংলেণ্ডৰ নেশ্যনেল স্পৰ্ট হৈছে বা নেশ্যনেল গেম হৈছে ক্ৰিকেট। এতিয়া আমি গম পালোঁ যে অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ নেশ্যনেল স্পৰ্ট হৈছে ক্ৰিকেট। স্পেইনৰ যদি আমি চাওঁ তেতিয়াহ'লে কি হ'ব, বুল ফাইটিংছ। চ' ভেৰি ইম্পৰ্টেণ্ট। ইণ্ডিয়াৰ যদি আমি চাওঁ হকী। এতিয়া হকী খেলৰ সৈতে কোনবিলাক ট্ৰফি এছ'চিয়েটেড হৈ আছে, আগা খান, নেহৰু ট্ৰফি, ধ্যান চন্দ্ৰ। একচুৱেলি 29 ছেপ্টেম্বৰত এডিআৰই এক্সামত হৈ যোৱা কুৱেশ্যন পেপাৰৰ সেই কুৱেশ্যনটো আহিছিলে, ধ্যান চন্দ্ৰ ট্ৰফিৰ বিষয়ে সুধিছিলে, মোৰ একজেক্ট মনত নাই। কান আব্দুল গফৰ কাপ এইটো এটা হকীৰ লগত জড়িত। এতিয়া আমি জানো যে যদি কওঁ যে ইণ্ডিয়াৰ এজ এ নেশ্যনেল গেম হিচাপে হকী কিমান চনত অফিচিয়েলি একচেপ্ট কৰা হৈছিলে বুলি যদি প্ৰশ্ন উঠে তেতিয়াহ'লে আমি তাৰ এনচাৰটো দিব নোৱাৰোঁ। কাৰণ এতিয়ালৈকে আমাৰ ইণ্ডিয়াই হকীক এজ এ নেশ্যনেল স্পৰ্ট হিচাপে অফিচিয়েলি ঘোষণা কৰা নাই। তথাপিও আমাক যদি প্ৰশ্ন সোধে বা কোনোবাই যদি আমাক প্ৰশ্ন কৰে যে আমাৰ ইণ্ডিয়াৰ নেশ্যনেল স্পৰ্ট কি হয় বা নেশ্যনেল গেম কি হয় তেতিয়াহ'লে আমি ক'ম যে হকী। কিন্তু অফিচিয়েলি কি কৰা নাই, তাক এপ্ৰুভ কৰা নাই। ঠিক আছে, এইখিনি বিষয় জানিব লাগে। জাপানৰ বিষয়ে যদি কওঁ তেতিয়াহ'লে আমি টকিঅ' ল'বই লাগিব। জাপানৰ লগত ৰিলেটেড সেইদিনা এক্সামত আহিছিলে। টয়টা কোম্পানীৰ হেডকোৱাৰ্টাৰ ক'ত আছে, চ' জাপান আছিল অপশ্যন। জাপানৰ নেশ্যনেল স্পৰ্ট হৈছে চুমু। জাপানৰ কাৰেঞ্চি এণ্ড কেপিটেল সোধে, চ' মনত ৰাখিব। মই কাৰেঞ্চি এণ্ড কেপিটেলৰ ওপৰত এটা PDF দিম। অ'কে, তাৰপিছতে আছে মালয়েছিয়া, বেডমিণ্টন হয়। আৰু বেডমিণ্টনৰ সৈতে খুব ইম্পৰ্টেণ্ট ট্ৰফি টমাছ কাপ, অভাৰ কাপ, নাৰাং কাপ। এইটো ইম্পৰ্টেণ্ট। টমাছ কাপৰ সম্পৰ্কে সোধে, টমাছ কাপ কোনটো খেলৰ বা ক্ৰীড়াৰ সৈতে এছ'চিয়েটেড হয় তেতিয়াহ'লে কি হ'ব, বেডমিণ্টন হ'ব। তাৰপিছত স্কটলেণ্ডৰ যদি আমি নেশ্যনেল স্পৰ্ট চাওঁ তেতিয়াহ'লে ফুটবল বা ৰাগবি বুলি কোৱা হয়। ইয়াৰ লগত জড়িত ফুটবলৰ সৈতে জড়িত খুব ইম্পৰ্টেণ্ট কাপ ডুৰাণ কাপ, সন্তোষ ট্ৰফি, বিটেল ট্ৰফি, তাৰ পাছতে আছে নেহৰু গল্ড ট্ৰফি, নিজাম গল্ড ট্ৰফি। এইখিনি বহুত ইম্পৰ্টেণ্ট হয়, এইখিনি চাই ল'ব। অ'কে, এতিয়া USA নেশ্যনেল স্পৰ্ট কি হ'ব, বেছবল। এতিয়া বেছবল আৰু নেটবলৰ পাৰ্থক্যটো চাম। ঠিক আছে, পৰৱৰ্তী আমি এতিয়া আগবাঢ়িছোঁ পৰৱৰ্তী পইণ্টকেইটালৈ। এইখিনি PDF মই গ্ৰুপত দিম, টেনশ্যন ল'ব নালাগে, নোটছত বনাই টাইম ৱাষ্ট কৰিব নালাগে।
এটা নাম্বাৰ অফ প্লেয়াৰ ইন সাম পপুলেশ্যন স্পৰ্ট মানুহে খেলা কিছুমান খেলৰ বা ক্ৰীড়াৰ কি হয় প্লেয়াৰ কোনটো খেলত কিমানজন প্লেয়াৰ আছে এটো হৈছে ফুটবল ফুটবলত কিমানজন প্লেয়াৰ থাকে সুধিব পাৰে লৰাবিলাকে জানিব পাৰে যে ফুটবলত 11 জন প্লেয়াৰ থাকে ওকে কিন্তু এগৰাকী মহিলা বা আমাৰ কোনোবাই বাইদেউ বা সিস্টাৰ নাজানিব পাৰে যে ফুটবলত কিমানজন প্লেয়াৰ থাকে সো কিমান হ'ব 11 জন প্লেয়াৰ থাকে প্ৰত্যেক টিমত যদি মই কম যে ফুটবল টিমত কেইজন প্লেয়াৰ থাকে তেতিয়ালে 11 জন প্লেয়াৰ থাকে যদি দুইটা টিমৰ কথা উঠে তেতিয়ালে 22 জন প্লেয়াৰ হ'ব আৰু এজন কি থাকে গোলকিপাৰ থাকে এজন কি থাকিব গোলকিপাৰ থাকিব আৰু তাৰ লগতে খুব ইম্পৰ্টেন্ট বিষয় মেন ৰেফাৰী এজন থাকে কিন্তু সাইডটো আউটসাইডৰ ৰেফাৰী থাকে মেইনলি কিন্তু মেন পাৱাৰটো ফিল্ডৰ মাজত যিজন ৰেফাৰীৰ এক গুটেকিনি স্পৰ্ট জাজ কৰে বা ইটোৰ বিহেকে ৰেফাৰী যদি এজন ৰেফাৰী যদি কথা কিমানজন থাকে ফুটবলত হুদে তেতিয়ালে ডেফিনেটলি এজন কম যদি তিনজনৰ কথা যদি তিনজন অপচনত থাকে তেতিয়ালে তিনজনই ক'ব লাগিব একচুয়ালি সাইড ৰেফাৰীয়ে হয় একচুয়ালি আমি এজনে দিব লাগিব ঠিক আছে সো মনত ৰাখিব ৰেফাৰী কেইজন থাকে এজন থাকে সাইড ৰেফাৰী কেনে বাদ দি পেলাই এতে সক ওকি হৈছে আমাৰ ইন্টাৰনেশনাল স্পৰ্ট বা নেশনাল গেম এটা ইয়াত কেইজন প্লেয়াৰ থাকে বুলি ক'লে মই কম যে 11 প্লেয়াৰ্স থাকে সো মনত ৰাখিব ওকে ইয়াতে কেনে ধৰণৰ হকি খেলা হয় হকি কি কেতিয়াবা এনে ধৰণে সুধিব পাৰে কোনটো স্পৰ্ট বা কোনটো গেম ষ্টিকৰ লগত খেলা হয় সো এটো হ'ব হকি হয় হকি গেম এটো সো এটো বলটো অল এটো বিপৰীত টিম এটো ওকে তাৰ পাছতে চাম ইয়াতে মই ভিডিও ক্লিক কিনি দিছো প্লে কেনেকে হয় এটা নেট বল আৰু বেসবলৰ মাজত মানুহে পাৰ্থক্যটো বিচাৰি হুলিয়াব নোৱাৰে নেট বল মানে কি এটা চাওক এটো দেখিছেনে এই ইয়াত প্লেয়াৰ কেইটা ইয়াত ইঙতে বলটি ইয়াত বৰাব লাগে এটা বেসবল এণ্ড নেট বল ইয়াতে মই বেসবলৰ বিষয় নিলিখলো পিছতে চাইছো পিডিএফ টো কমপ্লিট হোৱাৰ পিছত বেসবল যেটো ইউএছ এৰ কি হয় নেশনাল স্পৰ্ট হয় এতিয়া চ বেসবল আৰু নেট বলৰ পাৰ্থক্যটো কি বেসবলকো সেম এনেধৰণে ইয়াত বহাব লাগে সেম কিন্তু ইয়াৰ টাইমৰ ডিফাৰেন্স আছে ইয়াত যদি নেট বলৰ বিষয় চাও তেতিয়ালে এটো মই এটা ভিডিও ক্লিকটো দেখাই দিছো ইয়াতে নেট বলত আমি ইয়াত যেটো ইয়াত যে বলটো বৰাব লাগে ইয়াত উইদিন 3 সেকেন্ডত কি কৰিব লাগে বলটো পাস কৰিব লাগে কিন্তু হিজনৰ পৰা ইজনলৈ বা ইয়ালে গোলটোলৈ বৰাব লাগে কিন্তু ইয়াত কি হয় 24 সেকেন্ডত বল কি কৰিব লাগে পাসিং কৰিব লাগে বা ইয়া এই গোলটোলৈ কি কৰিব লাগে বৰাব লাগে এটোৱে ডিফাৰেন্স বেসবল আৰু নেট বলৰ টাইমৰ ডিফাৰেন্স আছে এতিয়া মই যদি কওঁ যে নেট বলত কিমানজন প্লেয়াৰ থাকে তেতিয়ালে 7 প্লেয়াৰ থাকিব আৰু বেসবলত কিমানজন প্লেয়াৰ থাকে বুলি ক'লে ইয়াতে অনলি 5 জন প্লেয়াৰ্স থাকে সো মনত ৰাখিব কেইজন প্লেয়াৰ থাকিব বেসবলত ইমান ওকে তাৰ পিছতে আগবাঢ়িছো পৰৱৰ্তী টপিক খুব মোৰ প্ৰিয় স্পৰ্টছ বা গেম হৈছে ওয়াটাৰ ফ্লো অল ইয়াতে 7 প্লেয়াৰ হয় ইয়াতে আপোনালোকে এটো সব ভিডিও ক্লিকটো কিমান ধুনিয়া হৈছে অল এনে ধৰণে এই স্পৰ্টটো কি কৰা হয় খেলে সো খুব ইম্পৰ্টেন্ট হয় আৰু ইয়াতে কেইজন প্লেয়াৰ আছে আপোনালোকে ইয়াতে এই বিপৰীত টিম বিলাক এইবিলাক হৈছে বিপৰীত টিম অল বগাকে পিন্ধি আছে ইয়াতে 7 প্লেয়াৰ্স থাকে ইয়াতে এনে ধৰণৰ গোলকিপাৰ আছে ইয়াতে গোলটো দিব লাগে সো বহুত ইন্টাৰেষ্টিং স্পৰ্ট হয় কিনি আৰু ইয়াৰ পৰা যে এডিআৰই বা অন্যান্য বিভিন্ন এক্সামত ইয়াৰ পৰা কোৱেশ্চন আহে যে কোনটো খেলত হইতে কোনটো ট্ৰফি জড়িত বা কোনটো স্পৰ্টত কিমানজন প্লেয়াৰ থাকে সেই বিষয়ে কোৱেশ্চন উঠে তাৰ পিছতে ক্ৰিকেট এতিয়া আমি ওয়াৰ্ল্ড কাপ আমাৰ কোনে জিকিছিলে 2024 বা 2023 কাৰ মাজত আইসিসি মেন ক্ৰিকেট ওয়াৰ্ল্ড কাপ হৈছিলে ইকিনি চাব মই আগতে পিডিএফ দিয়া আছে ইকিনি পঢ়ি লব এতিয়া সক ক্ৰিকেটতো কিমানজন প্লেয়াৰ থাকে 11 জন প্লেয়াৰ থাকে এটা আপোনালোকে মোক কমেন্ট কৰিব যেটো আমাৰ ইণ্ডিয়া ক্ৰিকেটৰ ক্ষেত্ৰত বহুতখিনি আগবঢ়া কান্ট্ৰি হয় যে আপোনালোকৰ প্ৰিয় ক্ৰিকেটাৰ কোন হয় মোক কমেন্ট সেকশনত কমেন্ট কৰি জনাব ইয়াতে কিমানজন প্লেয়াৰ থাকে 11 জন প্লেয়াৰ থাকে ঠিক আছে 11 জন প্লেয়াৰ থাকে মনত ৰাখিব অল এম্পায়াৰ কেইজন থাকে বুলি ক'লে দুজন তাৰ পিছতে খুব এটা ইন্টাৰেষ্টিং বিষয় এটো বিলিয়াৰ্ডছ বা স্নোকাৰ অল স্নোকাৰত কেইজন প্লেয়াৰ থাকে এজন প্লেয়াৰ থাকে এটো খুব হিন্দি সিনেমা বিলাকত এই স্পৰ্ট বিলাক দেখাই থাকে এনে ধৰণে খুব ষ্টেণ্ডাৰ্ড গেম হয় ডাঙৰ মানে অফিচাৰ বিলাকে এই স্পৰ্টটো খুব বা এই গেমটো খেলে সো খুব ইন্টাৰেষ্টিং হয় এটা
কেৰেম বৰ্ডটো নিচিনা হয় এইখিনি মাৰিডালে ষ্টিকটোৱে কুন্দিয়াই পেলাই এটা চুকৰ যিটো ফুটা আছে এইখিনিত বৰাই দিব লাগে তাৰ পাছতে চাম আমি বেডমিণ্টন এটা বেডমিণ্টন বুলি কোৱাৰ লগে লগে আপোনালোকে কাৰ কথা মনত পৰিছে মোক ক'বচোন কমেন্ট কৰি এটা বেডমিণ্টনত এজনো খেলিব পাৰে কেতিয়াবা সিঙ্গলও হ'ব পাৰে কিন্তু এলপাৰো ল'ব পাৰে হল কেতিয়াবা এজন কিও হ'ব পাৰে বা সিঙ্গলও খেলিব পাৰে সিঙ্গল হ'লে এজন থাকিব পাৰে এটা টিমত মানে এজন হল বা দুজনো থাকিব পাৰে এটো দুজনকে খেলি আছে হয়নে কেতিয়াবা কিন্তু দুজন নেখেলি অকলেও খেলে মানে সিঙ্গল এজন কিও খেলে সো বেডমিণ্টনৰ কথাটো যদি অপচন 1 থাকে 1 দিব যদি অপচন 2 থাকে 2 হল সো ইয়াৰ কিন্তু মই জনামতে বেডমিণ্টন স্পৰ্টত কিমানজন প্লেয়াৰ থাকে বা খেলে এই কথাটো কিন্তু একচুয়ালি এক্সামত নহুদে কাৰণ এটো হল এটা বিষয় অপচনটো মানে আমি এটা নিৰ্দিষ্ট এটা কাৰেক্ট আনসাৰ দিব নোৱাৰো যদি 1 2 দিয়া হয় নহয় আমাৰ পৰীক্ষাৰ্থীৰ কাৰণে অলপ কনফিউজ হয় 1 দিম নে 2 দিম সো 2 দিলেও কাৰেক্ট হ'ব 1 দিলেও কাৰেক্ট হ'ব অপচন বেস কোৱেশ্চন হ'ব এটো তাৰ পাছত যদি আমি কাবাডী কোনে খেলিছে আমি সৰুতে খুব খেলিছিলো যেতিয়া 8 9 10 ত পঢ়ি আছিল কাবাডী 7 জন প্লেয়াৰ থাকে আৰু এনেকুৱা ইন্টাৰেষ্টিং হেতু বিষয় যে কাবাডী আমি কেনেকে খেলো যিখিনি বলবান মস্ত হকত আছিল ইহঁত লম্বা জোৰ হয় এইখিনি আমি বাছি লৈছিল আমাৰ লগত খেলিব লাগে বলে সো ষ্ট্ৰং এজনক আমি কাবাডী বুলি কোৱাৰ লগে লগে কি কৰো ষ্ট্ৰং এজন মানুহক বাছি লওঁ যি অকল দুৰ্বল ইহঁতক আমি নলং তেনেকে কৰো একচুয়ালি তেনেকে কৰিছিল ঠিক আছে অকল ইয়াতে একচুয়ালি অসাকে যদি কাবাডীৰ ক্ষেত্ৰত যদি চাওঁ তেতিয়ালে খুব জুৰি টকা মানুহ প্ৰয়োজন মানে 2-3 জনক যাতে একে সুসৰাই লৈ আনিব পাৰো ঠিক আছে সো মনত ৰাখিব ইয়াতে 7 প্লেয়াৰ থাকে আৰু দুইটা টিমত কিমানজন প্লেয়াৰ থাকিব তেতিয়ালে হ'ব আমাৰ 14 জন প্লেয়াৰ্স থাকিব ওকে নেক্সট আজিৰ ক্লাছটো এনেকুৱাই খুব ইম্পৰ্টেন্ট কিন্তু আপোনালোকে নাভাবিব যে ইয়াত একো নাই অকল প্লেয়াৰ্স খুব ইম্পৰ্টেন্ট এটা গল্ফ গল্ফ চিনি পাইছেনে কোন হয় বাৰু সকলে চিনি পাইছেনে ইয়াতে সেভাৰেল ইন্ডিভিজুৱেলস প্লেয়াৰ্স থাকিব পাৰে ইয়াতে এটা ফিল্ডতে কেবাজনকো খেলাই থাকে মানে কেবাজন সো এটো কাৰেক্ট এক্সামত এটো নিদিয়ে ওকে কিন্তু কিয়ৰ লগত খেলে এটো ষ্টিঙৰ লগত হল এটা আকুটাৰ নিচিনা হয় তাতে অকি খেলৰ নিচিনাই আৰু তাৰ পিছতে এটো আচৰিত যি সকল আমাৰ মা হতে হক বাইডো সিস্টাৰ এনি খুব মহিলাই এই খেলটো খেলিলে বেয়া পায় মানে তাস খেল যে কয় কিয় বেয়া পায় বুলি কলে আমি মহাভাৰতৰ দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ কাহিনীটো নিশ্চয় ক'ব লাগিব যে তেতিয়াৰ পৰাই বোলে তাস খেল বা জুৱা খেলটো মহিলা মানুহে খুব বেয়া পায় আমাৰ আইতাহতে কৈছে মাহতে কয় আৰু যিমান এতিয়ালৈকে আৰু এই বস্তুটো খুব বেয়া আৰু মোৰ পালৰ পৰা আপোনালোকক কৈছো বেলেগ স্পৰ্টৰ লগত জড়িত হলে এই স্পৰ্টৰ লগত কেতিয়াও জড়িত হ'ব নালাগে জুৱাৰী হ'ব নালাগে ঠিক আছে খুব বেয়া বস্তু এইটো হল কেজন প্লেয়াৰ থাকে দুজন মানে এটা দুজন প্লেয়াৰ এইজন আৰু এইজন দোষ পাৰ্টনাৰ হয় এই দুজন পাৰ্টনাৰ হয় পাৰ্টনাৰশ্বিপ হয় এইজন আৰু পাৰ্টনাৰশ্বিপ হয় সো আমি কেজন ব্ৰিজ থাকে টোটাল গেমটোত কেজন প্লেয়াৰ থাকে 4 জন আৰু 2 জন কি কৰে পাৰ্টনাৰশ্বিপ কৰে সো প্লেয়াৰ কেজন থাকে 2 জন থাকে এটো ক'ব লাগিব 4 জন বুলি নহয় নেই 2 জন প্লেয়াৰ তাৰ পাছতে ভলিবল ওকে কিমান ভলিবলত কেজন প্লেয়াৰ থাকে 6 প্লেয়াৰ্স ওকে এতিয়া সো এজন দুজন তিনজন চাৰিজন পাঁচজন ইপালে এজন আছে নেকি কেজনৰ 6 জন ওকে এটো জাজমেন্ট ওকে ইয়াতে সক 6 জন আছে ইয়াতো 6 জন আছে ইয়াতো 6 জন টোটাল কিমান জন আছে 12 জন আছে হয়নে ভলিবল খেলি খুব মজা লাগে ওয়েট যদি কোনোবাই অকড হৈছে নহয় আপোনালোকে ভলিবল খেলক অটোমেটিক্যালি আপোনাৰ লোকৰ ওয়েটটো কমি যাব এটা সক কুকু খুব ইম্পৰ্টেন্ট কাবাডী নিচিনাই হয় অলপ এটো কাবাডী টাচ কৰিব লাগে কেদি কুকু অল কুকু ইয়াৰ বিষয় উদে কেজন প্লেয়াৰ থাকে সো কেজন প্লেয়াৰ থাকে 9 জন প্লেয়াৰ থাকে অল এইখিনিয়ে কলো আৰু পিডিএফ টো গ্ৰুপত দিয়া হ'ব এতিয়া আপোনালোকে মোক কমেন্ট কৰি জনাব এটা এক্সামত লোন গেম অল বা লোন গেমত কিমানজন প্লেয়াৰ থাকে মোক কমেন্ট সেকশনত জনাব সো আজিৰ ক্লাছটো কেনেকুৱা পাইছে অকলে কমেন্ট কৰি জনাব আপোনালোকে